আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমসকলৰ প্ৰথম ৰাজধানীৰ নাম আছিল চৰাইদেউ। চাং লুং চুকাফাই ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছত এই স্থানত তেওঁৰ ৰাজধানী স্থাপন কৰিছিল। চৰাইদেউ শব্দটো তিনিটা টাই আহোম শব্দৰ চে ৰাই দৈৰ পৰা আহিছে। চে মানে নগৰ, ৰাই মানে জিলিকি থকা আৰু দৈ মানে পৰ্বত, অৰ্থাৎ পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ হ'ল চৰাইদেউ। ইয়াৰ উপৰিও আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী হিচাপে খামজাং নামৰ ঠাইখনৰ কথাও উল্লেখ পোৱা যায়। আহোম গণনা অনুসৰি লাক নি তে কাও চন্দ্ৰবৰ্ষত তেওঁলোকে ইয়াত ৰাজধানী পাতিছিল। তাৰ পিছত তেওঁলোকে নামৰূপ আৰু মৌক্ৰাংখু বৰ্তমানৰ ভয়পুৰত ৰাজধানী পাতিছিল বুলিও তথ্য পোৱা যায়। থেংকছ ফৰ ৱাচিং, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।